নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল সঞ্জীৱ ব্লগলৈ। যিহেতু আমাৰ বহাগৰ মাহ চলি আছে, বহাগ বিহু যাব বেছি দিন হোৱা নাই। সেয়েহে মানে কি আপোনালোকক দেখাওঁ আৰু ভিডিঅ' এটা, মানে কি আমি বিহুৰ টাইমত মানে কেনেকুৱা মানে অলপ বিহু গালোঁ, গাঁৱতে গালোঁ, লগৰ ল'ৰা ভাইটি তেনেকুৱা দাদা চব সকলোৱে লগ হৈ এনে আৰু ফূৰ্তি ফাৰ্তা কৰিলোঁ অলপ। তো আপোনালোকে চাব পাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। অকল মানে বাহিৰ ঘূৰ চাওঁ আপোনালোকে, আৰু মোৰ সুন্দৰ পৰিৱেশ আপোনালোকে চাব পাৰে চেনেলত গৈ, তো চাই থাকিব ভিডিঅ'টো। তো বন্ধুসকল, আৰু এটা কথা মানে কি বিহুৰ যি ড্ৰেছ পাতি থাকে ন, সেইখিনি মানে আমি পিন্ধা নাই, মানে কি কাৰোবাৰ আছে কাৰোবাৰ নাই, সেইকাৰণে মানে কি এনেকৈ গামোচা এখন মূৰত বান্ধি এনেকৈ আৰু বিহু বুলি ওলাই আহিলোঁ আৰু। তো কেনেকুৱা পাইছে জনাব। আমাৰ অকণ আছে তালত, বামন আছে গানত, আৰু আমাৰ আছে ঢুলীয়া ককাই বৰুৱা চাওক আপোনালোকে সুন্দৰ গীত পৰিগান কৰি আছে আমাৰ বিহুদাল বৰাজন। তো আপোনালোকে চাব পাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ লোকেল গাঁৱলীয়া বিহু।
তো ভিডিঅ'টো আপলোড কৰোঁতে বহুত দেৰি হৈ গ'ল মানে কিবা কিবি কামত ব্যস্ত হৈ আছিলোঁ মানে মোৰ বিয়াও আহি আছে সেইকাৰণে মানে কি ভিডিঅ' দিব পৰা নাই তো মোৰ বিয়াৰ ভিডিঅ' আপোনালোকে পাব এইটো চেনেলতে তো ভিডিঅ'টো তো আমাৰ নাচনীকেইজনী কেনেকুৱা নাচিছে জনাব মানে আমাৰ ভণ্টি সৰু সৰু গোটেইকেইজনীকে লৈ আহিছোঁ তো জনাব আপোনালোকে আমাৰ সমনীয়া গোটেইকেইটা আহিছে বিহু মাৰি মাৰি কেনেকুৱা আপোনাৰ এখন হাত মানে এইটোত কলেজ যায় ন তো ইমান সহজ নহয় এই ঢোল মাৰিব না হাতটো মানে পুৰা ফুলি যায় এইখন হাত পুৰা নৰ্মেল বাকী যি কি নহওক এনেকৈ মানে লগ হৈ গোটেই মাখা লগ হৈ বিহু মাৰি যিটো সুখ পোৱা যায় ন সেইটো মানে আপোনালোকে গৈছে তো আপোনালোকেও জানে কেনেকুৱা লাগে